looking up at the moonlight, lost in time. Look what we've been through, yeah, I'm not over you. মামা কি কৰি আছা মামি ভালে আছে মই এনে বহি আছো ৰবা ভালে ভালে মামা ৰবাচোন কোনোবা আহিছে মই চাই আহোঁ পিছত ফোন কৰি আছো ৰবা কোন বা আহিল দেউতা ঘৰত নাই দেউতা বাহিৰলৈ ওলাই গলচোন দেউতাৰ লগত অলপ কথা আছিল মোৰ আহা বহাহিচোন বহাচোন হ'ব বাৰু ক'ত বা গৈ ফুৰা লগ পালে ভাল হ'ল কাম আছিল বাহিৰলৈ গ'ল ৰবা মই চাহ বনাওঁ ৰবা দিয়া ঠিক চাহ লোৱা তুমি এটা কাম কৰাচোন তোমাৰ নম্বৰটো দেচোন মই ফোন কৰিম যদি দেউতা আহে নাইবা তুমি এটা কাম কৰিবা তুমি মোক এটা মিছ কল দি দিবা নম্বৰটো লোৱা 801111 ঠিক আছে বাৰু মই এতিয়া গৈ থাকোঁ ঠিক আছে মোক এটা মিছ কল দি দিবা হা হ'ব বাৰু হেল্ল' হেল্ল' কোননো এই মই যে আজি ৰাতিপুৱা গৈছিলোঁ তোমালোকৰ ঘৰলৈ তেওঁহে মই কওকচোন তোমাক মোৰ বিৰাট ভাল লাগিছে দে মোৰো ভাল লাগিছে হয় নেকি তোমাৰ কোনোবা আছে নেকি মানে ধৰা এনে থাকেনে আজিকালি ছোৱালী সকলোৰে থাকে নাই নাই মোৰ বৰ্তমান কোনোৱে নাই হয় নেকি ঠিক আছে বাৰু এতিয়া ৰাখিছোঁ ন ঠিক আছে দিয়া মইনো ফোন কৰি থাকিম কৰি থাকিবা হ'ব বাৰু এতিয়া ৰাখিছোঁ ন ঠিক আছে বাই বাই হেল্ল' অনামিকা আজি মোৰ লগত ফুৰিবলৈ যাবা নেকি ক'ত এই ৰেষ্টুৰেণ্ট এখনত গ'লো হয় তুমিও যাব পাৰি কিন্তু দেউতা আকৌ গম পায় নেকি নহয় একো নহয় আমি বেছি টাইম নকৰোঁ খুব বেছি 15 মিনিট হয় নেকি কেতিয়া যাবা এতিয়া তোমাৰ 9টা বাজে আমি 10টা মানত যাম হয় নেকি ঠিক আছে দিয়া কোন জেগাত এইটো হেৰি বুলি কয় মৰাণজানা ঠিক আছে হ'ব দিয়া যাম দিয়া ৰাখিছোঁ এতিয়া ন ঠিক আছে তুমি আহিবা কিন্তু যাম দিয়া বাই ৱেটাৰ চাই ফেলা আছোন স্যার কি লব জানো কি খাবা আজি বেলেগ একো খাব মনে যোৱা নাই আজি কফি খাও দিয়া এটা কাম কৰিবা দুটা কফি লৈ যাও জানো তোমাকে মই বহুত ভাল পাওঁ দে ময়ো বহুত ভাল পাওঁ নাযাওঁ নাযাওঁ কিয় তেনেকৈ কোৱা বহুত ভাল পাওঁ ময়ো বহুত ভাল পাওঁ নকবা নাযাম তেনেকৈ নকবা না প্লিজ জানো এতিয়া আমি এটা কাম কৰোঁ আমি অলপ ফুৰি আহোঁ ব'লা জানো তুমি এতিয়া যোৱা নহ'লে দেউতা আৰু বিচাৰি থাকিব ঠিক আছে এইখন লোৱা মই দিলোঁ তোমাক ভালকৈ সযতনে ৰাখিবা দেই মোৰ ফালৰ পৰা দিলোঁ ৰাখিম বাৰু এখন মই মৰমত ৰাখিম ধুনীয়াকৈ এতিয়া তুমি যোৱা চুমাতে খাওঁ যোৱা
গৈছো ৰ'ব তুমি হে আহা 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 বহাহি বহা দেউতা নাই নেকি নাই দেখো বাহ বুদিন দেখাই দেউতা আহিছে নেকি মাজনী তই কি কৰিছ তহঁতৰ কিন্তু হলি গলি বেছি হৈ গৈছে মই বহুত দিনৰ পৰা চাই আছো আৰু তই ওলা মোৰ ঘৰৰ পৰা ওলা সি কি কৰে জানা চাকৰি কৰে সি চাকৰি নকৰে সি ফেক্টৰীত মোৰ লগত আগালৈকে কাম কৰে সিটো খুবাত ৰাখিব নোৱাৰিব তাৰ পইচা পাতি একো নাই কালি মোৰ ছাৰৰ ল'ৰা আহিব চাবলৈ হয় নেকি ঠিক আছে দেউতা তুমি যাৰ লগতে বিয়া দিয়া মই তাৰ লগতে বিয়া হ'ম হ'ব আৰে সিটো মোক কৈছিল চাকৰি কৰে বুলি ইমান ঠগাইছে মোক তেনেহ'লে তাৰ লগত মই বিয়া নহওঁ মই চাকৰি থকা বুলি ভাবিহে ভাল পাইছিলো কোনবা বাবা আহিছা আহিছো আহা আহা বাবা বহা ঠিক আছে বহা হ'ব দিয়ক বাকী তোমাৰ খবৰ পাতি ভাল নহয় আছো ভালে আছো আপোনালোকে আছে ভালে আছো মাজনী চাহ লৈ আছো অতি চাহ তোৰ ভালনে আছে ভালে আছে দেউতা চাহ ঠিক আছে খাব তোমালোক চাহ খাওঁচোন অলপ কথা পতা মাজনীৰ লগত মই আহিছো ঠিক আছে বাৰু দেউতা মই তোমাৰ কাৰণেও চাহ আনিছো মই বাহিৰতে খাম দিয়াচোন তুমি অলপ কথা ঠিক আছে বাৰু বহা কি পঢ়ি আছা তুমি নাই সেকেন্ড ইয়াৰ পাছ কৰি বাদ দিছো হয় নেকি ঠিক আছে তোমাক কিন্তু বহুত ধুনীয়া লাগিছে দেই মোৰো ভাল লাগিছে তুমি মোৰ লগত বিয়া হ'বানে হম তোমাক কিন্তু মই বহুত সুখত ৰাখিম দেই হ'ব বাৰু ঠিক আছে ভাল লাগিছে তোমাক তে এতিয়া মই গৈ থাকো মই মা দেউতাহঁতক কথা আমাৰ বিয়াৰ তাৰিখটো ঠিক কৰি ল'ম ঠিক আছে এতিয়া মোৰ অলপ পলম হৈছে তেতিয়া মই গৈ থাকো তুমি এবাৰ দেউতাক মাতি দিয়াচোন দেউতা দেউতা মোৰ ছোৱালীটো পচন্দ হ'লনে পচন্দ হৈছে এতিয়া মই দেউতা আৰু মাক পঠাই দিম তেওঁলোকে চাই কেনে আমাৰ দিন বাৰটো ঠিক কৰিব ঠিক আছে এতিয়া মই গৈ থাকো বেয়া চেয়া নাপাবা নাই নাপাওঁ ঠিক আছে আহো দিয়ক আও বাকী ভালনে তোমালোকৰ আছো আৰু কামে কাজে যোৱা নাই যে নাই আপুনি মাতা নাই আৰু মই যাওঁ নাই মাতা নাই মানে কি মইতো ক'লোৱে মোৰ ল'ৰা আহিয়ে তোমাৰ ছোৱালী চাই গ'ল এতিয়া মোৰ ল'ৰাৰ পচন্দ আচ্ছা বাৰু যা নহওক যি নহওক এতিয়া ল'ৰাই মোক ক'লে গোটেইখিনি এতিয়া ল'ৰাৰ পচন্দ হৈছে যিহেতু বা তোমাৰ ছোৱালী তুমি মোৰ ফেক্টৰীতে আজি ইমান বছৰ ধৰি কাম কৰি আছা গতিকে ল'ৰাই ছোৱালী মন মিলি গৈছে যে এতিয়া কিবা এটা হ'ব বুজিছা নাই এতিয়া বাৰু তোমাৰ খবৰ কোৱা আছো আৰু ভালে ঠিক আছে আচ্ছা এতিয়া যা হওক ল'ৰাই মোৰ ল'ৰাই তোমাৰ ছোৱালী মোৰ ল'ৰাৰ মাজত কিবা এটা হৈ গৈছে যিহেতু মোৰ ল'ৰা ক'লে গোটেইখিনি কথা অলৰেডি মই মানে দিন বাৰো চালো আমাৰ বহাগৰ 7-8 তাৰিখ এটা ভাল দিন আছে কিন্তু 8 তাৰিখটো সোমবাৰ 7 তাৰিখ ৰবিবাৰ দিনটো আমাৰ ভাল হয় কাৰণ কিয় আমাৰ ফেক্টৰীৰ গোটেইখিনি মানুহ
যাতে আমাৰ বিয়াখনত থাকে সেইটো ভাবি মই মানে তোমাৰ ওচৰত আহিলো যে কি কোৱা তুমি আপোনালোকে যি ভাল হে কৰক আৰু মই তেনেহ'লে মই এই প্ৰস্তাৱটো 7 তাৰিখে ৰাখি দিলো হ'ব আৰু ঠিক আছে আচ্ছা হেৰি নহয় মাজনী কেনি গ'ল আছে মাজনী চাওঁ মাতি দিয়াচোন চাওঁ মাজনী চাহ লৈ আছো আপোনালোকে চাহ খাকচোন ঠিক আছে হ'ব মাজনী তুমি পঢ়ি আছা নে আচ্ছা মাজনী তুমি পঢ়া পাতি কৰি আছা নে নাই মোৰ পঢ়া শেষ হ'ল পঢ়া শেষ কৰিলা আচ্ছা তুমি আমাৰ বাবুৰ লগত একদম মন মিলিছে নে হয় বহুত মিলিছে ঠিক আছে বাৰু মই আমাৰ বাবুৰ লগত তোমাৰ বিয়া একেবাৰে এই অহা বহাগৰ মোটামুটি বেছি দিন নাই 7 তাৰিখে মই বিয়াৰ প্ৰস্তাৱ তোমাৰ দেউতাক মই দি দিছো গতিকে ডেকা ল'ৰা ছোৱালী তেনেকে মানে প্ৰেম কৰি মানে অত তত এইবিলাক কৰি থাকিলে মানে ইমান এটা ভাল নেদেখিতো আমিতো জানাই আমাৰ মানে ঘৰৰ আগৰ পৰা খানদানী তোমাৰ দেউতাই আমাৰ ফেক্টৰীতে কাম কৰি কৰি আজি তোমালোকক এইখিনি ডাঙৰ দীঘল কৰিলে সেই গতিকে মই ক'ব বিচাৰিছো যে তুমি মোৰ বোৱাৰী হিচাপে সোনকালে মই তোমাক লৈ যাম আৰু ভালদৰে থাকা তোমাৰ ভৱিষ্যত উজ্জ্বল মই কামনা কৰিছো ঠিক আছে এখন তামোল লৈ আহা ঠিক আছে আনিছো ৰ'ব মা দেউতা তামোল খাওক ঠিক আছে তামোল খোৱাই আচ্ছা বাৰু আমি এতিয়া দেৰি কৰি নাথাকো ঠিক আছে মাজনী এতিয়া আমিও অলপ পাণবজাৰত কাম এটা আছে আমি গৈ থাকিম এতিয়া অলপ দেউতাক মাতি দিয়া আমি উঠিম ঠিক আছে মাতি আছো ৰ'ব দেউতা ও দেউতা আপোনালোকে যায় কৃষ্ণ কৃষ্ণ তে মই মাজনীৰ লগতো কথা পাতিলো গোটেইখিনি ভালে লাগিল তেনেহলে আপুনি বিয়াখন আগবঢ়াই নিয়ক আমাৰ ফালৰ পৰা আমি অকে কিবা যদি অসুবিধা হয় আমাক জনাই দিলে হ'ল এতিয়া আমি গৈ থাকিম কৃষ্ণ কৃষ্ণ আমি আকৌ পাণবজাৰত অলপ যাব লগা আছে এই মহেন্দ্ৰ মই হস্পিটেলত তাত মোৰ আকৌ ভাইটি এজন আছে তাত অলপ সোমাই পেলাই ডাইৰেক্ট আমি আকৌ চিৰিয়াখানা যামগে নাই নাই কৃষ্ণ কৃষ্ণ আহো দিয়ক আহিছো আহিছো সত্যই নম শ্রীমা নম ওম শিব সোহা ওম শিবমনে শ্রীমন সোহা শিবমনে চিকমনে সোহা শ্রী শ্রী সর্বমঙ্গলয় সোহা ওম সোহা হব হব মাজনী উঠা উঠা তোমালোক দুইজনে চিৰ জীৱন এনেকৈ সুখী থাকা ঠিক আছে কান্দা মই লগাই দিম হ'ব হ'ব সদায় সুখী থাকা হ'ব আহিলে এ নকব আৰু মানে হঠাৎ ল'ৰাটো কাইলে মানে ইয়াত যাব ছুইজাৰলেণ্ড যাব কিবা এটা বিজনেছৰ কামত মানে হঠাৎ ভালকৈ মানে আপোনাক খবৰ দিব নোৱাৰিলো ঠিক আছে ভাল লাগিছে বহক দেই মই অলপ এইফালে চাওঁ পিছফালে অলপ চাই লওঁ বহক বহক অলপ চাব এইফালে ক্ৰুং ক্ৰুং মোৰ পইচাৰ মাল খাইছো মোৰ কথাটো কিয় হৈছে তোৰ বাপেৰে দিছে নেকি বে নাখাওঁ মই ভাত খাম নেকি আৰে তই খাই লৈ ঘুমাই নাখাই কি কথা কবা আহিছে বে মই কৈছি না নাখাওঁ মই ভাত নাখাওঁ বুলি কৈছো নাই মই মাত নাখাওঁ তই তোৰ বাপেৰে ঘৰত গুচি যা
কেলা তোৰ তিনি নালাগে বেচ ওলা বাবা আৰু লেকচাৰ দিব আছে কেলা মই হা মই যে মই খো দেই মই খো মোৰ চশমাযোৰ ক'ত আছে চশমা দিব লাগে বোলে নাজানা নেকি যোৱা ঘৰত যোৱা তুমি ইয়াত বিয়া হ'লা নেকি তোমাৰ যে এনেকুৱা হ'ল তুমি মোক এৰি থৈ গুচি গ'লা এজন চাকৰি কৰা ল'ৰা পাই মই আজি চোৱা আজি মই কিমান ডাঙৰ মানুহ মোৰ বেয়া লাগিছে তোমাক দেখি এনেকুৱা তুমি যে কান্দি আছা মই নিজৰ স্বামীৰ কাৰণে আজি মোক চোৱা মোৰ এখন ভিডিঅ' আহিছে মই তোমাক বহুত ভাল পাইছিলোঁ জানা কিন্তু তুমি মোক এৰি থৈ গুচি গ'লা পইচাৰ কাৰণে মানুহ পইচাই একো নকৰে জানা মানুহৰ মেইন বস্তু হ'ল সুখটো তুমি কোৱা পইচা ৰাখোনি মই তোমাক ফোন মাৰি আছোঁ কিমান লাগে না ফোনটো নাই মানে মোৰ ফোনটো কিবা প্ৰব্লেম এটা সেইকাৰণে মই ঘৰলৈকে আহিলোঁ তোমাৰ ছাৰ এইটোৰ মোৰ ৱাইফ চিনি ভাল লাগিছে ছাৰ এতিয়া মই গৈ থাকোঁ যাব মোৰ কাম আছে বহুত কাম আছে তোমাক মই পিছত কল কৰিম ঠিক আছে ছাৰ আহিবই দিম মই এতিয়া যাই থাকোঁ ন ঠিক আছে হাই হাই মোৰ কি হ'ল মই কিয় এনেকুৱা কৰিলো পইচাৰ লগত মা হাই গাইজ আমি এই ভিডিঅ'টো এটা কাৰণতে বনালো যে মানে কি টকাৰ লোভত আজিকালি ছোৱালী হওক বা এনে কিছুমান ঘৰৰ মানুহে পৰিয়ালে ভুল কৰে টকাৰ লোভত বিয়া দি মানে টকাৰ হেৰিত পিছত মানে কি শাস্তি পায় এনেকৈ মিছা মিছি এনেকৈ কেনে মানে মৰমো লাগে অকল টকা দি নহয় আৰু অকল মৰমেদি নহয় সেইটো ক'ব জানো কিন্তু টকা বেছি চাই লাভ নাই মানে মৰম বা ল'ৰাটো ভাল চাব লাগে বা ভাল পালে যে ল'ৰাটো বেয়া হ'ব সেইটো কথা নহয় আমি সেই বুজালো যদি আপোনালোকৰ ভাল লাগিছে প্লিজ লাইক কৰক যদি আমাৰ চেনেলটো আমাৰ ইউটিউব চেনেলটো ভাল লাগিছে আমাৰ ভিডিঅ'বোৰ ভাল লাগিছে তেনে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব আৰু ঘণ্টা বটনটো লগতে টাপ্পাকৈ টিপি দিব আৰু এতিয়া যদি কৰা নাই ফুলকানা কৰি লওক আমি নতুন নতুন ভিডিঅ' আপলোড কৰি থাকিম চাব পাৰিব থেংকছ Switch it up like that.